তেখেতৰ কথাৰ আজি কিবা প্ৰাসংগিকতা আছে, তেখেতৰ কথা কিবা ৰিলিভেঞ্চি আছে নেকি আজিৰ দিনটো? তেওঁ নিজে হাৰি আছে দেৱৰগাঁও আৰু চিৰাং ডুৱাৰ্ছত। এই কথাটোকে মই কৈ আছোঁ, এইবাৰ পঞ্চমবাৰৰ BTC নিৰ্বাচনৰ চবতকৈ আকৰ্ষণীয় চাবলগীয়া দৃশ্যটো হ'ব হাগ্ৰামা মহিলাৰী হাৰিল, এইটোহে। আৰু কিবা থাকিব নেকি? তেখেত হাৰাৰ পিছত বিপ্লৱ ৰাজনীতিকৰ নামৰ একো নাথাকে। এনেও তেখেতৰ লগত এতিয়া ৰাইজ নাই। যিমান দলৰ নেতা কৰ্মীসকল আছিল 90% আজিৰ দিনটোত হাগ্ৰামা ডাঙৰীয়াক আমি সকলোৱে টেগ কৰিছোঁ। থেংক ইউ। কিমান আসন পাব এইবাৰ BPL-এ? 23-24খন আসনটো পাব। এবছলুট মেজৰিটি লৈ মুঠতে চৰকাৰ গঠন কৰা পৰিৱেশটো ইতিমধ্যে আহিছে। আৰু এইটো আপোনালোকেও দেখি আছে, আজিৰ যিটো ৰাইজৰ যিটো সমাগম ইয়াত কি দেখুৱাইছে, ইয়াত ধুনীয়া এটা পৰিৱেশ হৈ আছে। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো ইয়াত সমাজ হিচাপে এটা সুস্থভাৱে সকলোৱে জীয়াই থকাৰ কাৰণে যিটো ব্যৱস্থা হ'ল আৰু যিটো শান্তি হ'ল, এইটো প্ৰতিষ্ঠা কৰাৰ কাৰণে পুনৰ স্থায়ীকৰণ কৰাৰ কাৰণে ৰাইজে ট্ৰেক্টৰক ভোট দিবৰ কাৰণে আজি হাজাৰ হাজাৰ আজি ওলাই আহিছে। এইটোৱেই প্ৰমাণ। বেংগলী জনগোষ্ঠী ডি ভোটাৰৰ কেছৰ কাৰণে অশান্তিত আছে, কি ক'ব? মই ইতিমধ্যে ভাষণত কৈছোঁ যে 2005 চনৰ প্ৰথম BTC নিৰ্বাচন হৈছিল। এইবাৰ পঞ্চমবাৰ মানে চিলভাৰ জুবলি, ৰূপালী জয়ন্তী। তো গতিকে ইয়াত ডি ভোটাৰৰ মানে যেইজন ব্যক্তিসকলে ইতিমধ্যে দিছেই। BTC হ'ল এটা ভাৰতীয় সংবিধানৰ গণ্ডিৰ আধাৰত সুস্থ অনুসূচিত এটা ৰাজনৈতিক ব্যৱস্থাপনা। এইটো এটা সাধাৰণ কাউন্সিল তথা পৰিষদ নহয়। তো যিমান ইতিমধ্যে ভোটদান কৰিছে তেখেতসকলে ভাৰতীয় নাগৰিক, আৰু যদি ভাৰতীয় নাগৰিক নহয় BTCৰ তেওঁলোকে ভোটাৰ হ'ব নোৱাৰে। তো ইয়াত ডি ভোটাৰৰ প্ৰশ্ন কেনেকৈ আহিছে মইতো ক'ব নাযাওঁ, কিন্তু ইয়াত যিখিনি জনসাধাৰণ আছে, যেই ব্যক্তিসকলে ইতিমধ্যে ভোটদান কৰিছে তেখেতসকলে কেতিয়াও ডি ভোটাৰ হ'ব নোৱাৰে। থেংক ইউ।